যোৰহাট জিলাৰ হলঙাপাৰাস্থিত লাচিত মৈদামতো 403 সংখ্যক লাচিত দিৱস অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। বিভাগীয় মন্ত্ৰী বিমল বৰা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পুৱাই লাচিত মৈদামত সকলোৱে টাই ৰীতি নীতিৰে পৰম্পৰাগতভাৱে মৈদাম তৰ্পণ কৰি পূজা অৰ্চনা আগবঢ়ায়। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, গণমাৰ্গ লাইভ। চৰকাৰে আজি 403 সংখ্যক বীৰ লাচিত দিৱস কেন্দ্ৰীয়ভাৱে এই লাচিত মৈদামৰ প্ৰাংগণত আমি আজি আয়োজন কৰিছোঁ। এইগৰাকী বীৰৰ শৌৰ্য বীৰ্যৰ এই যশস্বী জীৱন পৰিক্ৰমাক সমগ্ৰ বিশ্বজুৰি জনোৱাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আজিৰ দিনটোত, আজিৰ এই দিৱসটিত তেখেতক স্মৰণ কৰাটো আমাৰ অন্যতম উদ্দেশ্য। কাৰণ যিগৰাকী বীৰত্বৰ কাৰণে আজি অসমত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সকলোৱে এখন একত্ৰিত বৃহৎ অসম নিৰ্মাণ সমাজ গঠনেৰে আজি জীৱন যাপন কৰিবৰ কাৰণে পৰিৱেশ বাতাবৰণ নিৰ্মাণ হ'ল। এইগৰাকী বীৰলৈ আজি আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এইগৰাকী বীৰৰ ত্যাগ, এইগৰাকী বীৰৰ সাহসে সদায় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাক উজ্জীৱিত কৰি আহিছে আৰু তেখেতৰ আদৰ্শেৰে নৱপ্ৰজন্মক আগুৱাই যোৱাৰ সাহস আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আজি যেনেধৰণে সমগ্ৰ অসমৰ বিভিন্ন স্থানত এই বীৰজনাক স্মৰণ কৰাৰ অনুষ্ঠান আয়োজন কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ তত্বাৱধানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত তথা যোৰহাটবাসী ৰাইজৰ সহযোগত আজি এই মৈদাম প্ৰাংগণত আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ।